নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই চুজি আৰু নাৰিকলৰে বনোৱা ইডলি পিঠাৰ ৰেচিপি আহিছোঁ। প্ৰথমতে মই একাপ চুজি লৈছোঁ। তাৰপিছত নাৰিকল মিহলাই দিছোঁ। ইয়াত মই নিমখ এচামুচ দিছোঁ আৰু বেকিং পাউডাৰ আধা চামুচ দিছোঁ। অলপ মিঠাৰ কাৰণে চেনি দিছোঁ। এতিয়া মই এইখিনি পানীৰে ভালকৈ মিহলাই ল'ম যাতে গোটেইবোৰ মিক্স হৈ যায়। এইখিনি পানী অলপ লাগিব, মই আৰু অলপ পানী দিছোঁ। এতিয়া এইখিনি মই 1-1.5 ঘণ্টামান ফ্ৰিজত থৈ দিম। মই কুকাৰত পানী গৰম হ'ব দিছোঁ। বেছি পানী নালাগে, এগিলাচ হ'লে হ'ব। এতিয়া মই ষ্টেণ্ড কেইডালত পিঠা লাগি নধৰাৰ বাবে অকণমান তেল দিছোঁ। এতিয়া পেষ্টখিনি ইয়াতে দিছোঁ। এখনৰ ওপৰত এখন বহাই দিছোঁ। আমাৰ পানীখিনি গৰম হৈয়ে আছে। ইয়াতে এনেকৈ দিছোঁ, চাওক। তাৰপিছত ঢাকনখন লগাই দিছোঁ। 10-15 মিনিটমান বইল হ'বলৈ দিম। এতিয়া চাওক পিঠা হৈছেনে নাই। এনেকৈ চাব, টুথপিকেৰে পিঠাবোৰ হৈ গৈছে। বহুত টেষ্টি হ'ব। ধুনীয়া হৈছেনে? গোল গোল চাওক, লাহি কোমল হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।